গুটুদা জলকীয়া ছিঙিছ কিমান মান ছিঙিলি এতিয়ালৈকে 10 কেজি মান কিমান দেৰি লাগিলে 10 কেজি লাগি গ'ল 2 ঘণ্টা মান দিনটোত কিমান মান ছিঙ দিনটোত কিমান হ'ব 25 কেজি মান মই ছিঙি পাৰিম কেইটকা দিছে চিঙা কেজি চিঙা কেজি তো 150 টকা কৰি দিয়ে নাই 1 কেজি ছিঙিলে মানে কিমান 1 কেজি 1 কেজি মানে 10 টকা পইচা দিয়ে আৰু মালিকে পাৰ কেজি 10 টকা দিনটোত হাজিৰা বহে না 300 টকা মান আহে না 300 টকা ওলাই যায় ওলাই যায় আৰু কেনেকুৱা চাহ তামোল পাইছ না খাবলৈ এইটো মালিক যোনটো পাইছো যে একেবাৰে ডাঙৰ ঘৰৰ মালিক আৰু ভাত পানী এইবিলাকতো মোক চিন্তা কৰিব দৰকাৰ নাই কেনেকুৱা হাত পৰিছে নেকি হাত পৰা নাই এতিয়া তেল লগাই পিনি আহিছো তেলটো লগালে নপৰে ইমান ন ঠিক আছে লাগি থাক হা ল'ব ক জলকীয়া কিমান ছিঙিলি এতিয়া 5 কেজি মান ছিঙিলি কিমান দেৰি লাগিলে 5 কেজি ছিঙিবলৈ 2 ঘণ্টাত 5 কেজি ন ঠিক আছে দিনটোত কিমান মান ছিঙ দিনটো 25 কেজি 25-30 কেজি হৈ যায় হাজিৰাটো হৈ যায় 300 টকা মান আহি যায় ডেইলি তাৰপিছত আৰু জলকীয়াটো কেনেকুৱা ঘৰত নিয় নাই খাবলৈ মালিকে দিয়ে নাই ঘৰত নিবলৈ দিয়ে ঘৰত ৰেগুলাৰ দিয়ে থাকে এতিয়া জলকীয়া ছিঙিবলৈ ৰেগুলাৰ আহ না ৰেগুলাৰ সদায় আহ ন সদায় আজিতো বতৰ ভাল গৈছে আজি বতৰ ভাল আছে ডাৱৰীয়া হ'লে ছিঙিবলৈ ভাল হয় ন অলপ ৰ'দ দিলে খালি অকণমান পুৰে মানে এইফালে আৰু দদাই লাগি আছে দদাই কেনেকুৱা ছিঙিছ ছিঙি আছো এইকেইটা গছকেইটা ধৰিয়ে লগাইছিলি গছকেইটা আমিয়ে লগাইছিলো খেতিটো কেনেকুৱা ভালে হৈছে না খেতিটো এতিয়া মালিকৰ ওপৰত কথা আছে আমিতো লগাই দিছো এতিয়া মালিকে বুলি কৈছে যে ভালেই হৈছে বুলি কৈছে এতিয়া মালিকৰ মতে তো ভাল হৈছে বুলি কৈছে আমিতো লগাই দিছো তাত মালিকে কি মেডিচিন দিছে কি নাই সেইটোতো আমি ভালকৈ নাজানো কিন্তু আমাক মাতি আনে আৰু কেতিয়াবা কাম কৰিবলৈ ছিঙিবলৈ লাগি থাক তাৰপিছত আৰু হেৰি জলকীয়া ঘৰত আচাৰ থবলৈ লৈছ না মালিকে দিয়ে কেতিয়াবা মাজে মাজে দিয়ে মালিকে আমি ছিঙিলে দিয়ে এনেই খাবলৈও দিয়ে কিমান মান আছে ইয়াত জলকীয়া কিমান মান গছ আছে না লাগিছে এনেই 4,000 মান হ'ব নেকি 4,000 কেইবিঘা মান হ'ব এইটো 2 বিঘা আছে 2 বিঘা 2.5 বিঘা আৰু আছে অলপ চলপ ভিতৰৰ ফালে সেইকেইটা মালিকে এতিয়ালৈ ছিঙিবলৈ নাই কোৱা ভিতৰতো আছে ন এতিয়া মানে কেঁচা হৈ আছে সেইকেইটা অলপ পকিলে সেইটো ছিঙিব লাগিব ঠিক আছে লাগি থাক হা জলকীয়া পালে দিদি ইমান ধুনীয়া কি জলকীয়া তুলিছি কিরকম ঠিকে পারছি না হাত জ্বলন করছে নাকি কটিং হলো তোর একটিং ও ঠিক আছে তুলি থাক তুই আর ওদিকে এফালে অলপ দেখাই দিও খুড়ী কিমান ছিঙিলি কেজি মান ছিঙি এটিং হল না লুটিং এটিং হৈছে এক্টিং হৈছে 5 কেজি মান ছিঙিলি 5 কেজি ছিঙিলো এইকেইটা গছকেইটা কি মৰিছে নি এটা দুটা নাই এটা মৰি আছে এটা দুটা মৰি আছে বহুত লোকচান হৈছে ন এটা বৰষুণত মৰিছে তাৰপিছত তহঁতি গছকেইটা তহঁতি লগাইছিলি এইটো আমি লগাইছিলো পুলিকেইটা সদায় ইয়াতে বেছিভাগ কাম হৈ থাকে কাম ইয়াতে আহি থাকো
ঠিকে ঠিকে ভালেই জলকাটো ভাল হ'ল অঁ তহঁতি ৰুলে ধুনীয়াকৈ ৰুলি যে সেইকাৰণে ভালেই হৈছে ন ভালেই হৈছে জলকাটো ঠিক আছে লাগি থাক তেনে হা অঁ